নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আৰু এইফালে আমি ক'ত আহিছো জানেনে শিলঘাটত থকা কামাখ্যা মন্দিৰলৈ আৰু ইয়া আমাৰ ওচৰতে হয় যেহেতু মোৰ ঘৰ কলিয়াবৰত আৰু সৰুৰ পৰা যেহেতু আহিয়ে থাকো আৰু এইফালে ভাবিলো আপোনালোকক আজি দেখুৱাই দিও যিসকলে মানে দেখা নাই তেওঁলোকৰ কাৰণে আৰু এইফালে আজি আমি আহা বতৰটো বহুত বেছি ধুনিয়া মানে গুটেই একদম ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে আজি দিনটো আৰু ইয়াতে আমি দিছিলো ফৰাই দিছিলো আৰু ভোগো দিছিলো আৰু এইফালে মন্দিৰলৈ যোৱাৰ চিৰিখিনিৰ কাষত এটা ৰাস্তা বনাই দিছে এইফালদি গাড়ীখিনি ওপৰলৈ যাব পাৰি কিন্তু ৰাস্তাটো বহুত বেছি পিছল আৰু খেলাই পৰি থকাৰ কাৰণে আমি খুজকাঢ়িয়ে গলো কাৰণ ওপৰলৈ বহুত যাব লাগে যে টেম্পো বিলাক মানে অলপ ৰিক্সি হয় হেতু কাৰণে মানে টেম্পো কিখন যাব বিচৰা নাই হেতু কাৰণে বলো আমি খুজকাঢ়িয়ে যাওঁ আৰু এইফালে একদম খুজকাঢ়ি আহি আছে এইখিনি ওপৰলৈ উঠিলে যে একদম অৱস্থা বেয়া হৈ যায় কিন্তু যেহেতু বতৰটো ভাল হেতু কাৰণে ইমান প্ৰবলেম হোৱা নাই আৰু ইয়া আমি আহি আছো বা মই মা এনেকৈ আহি আছো মাহঁতৰ অকনমান অসুবিধা হৈছে কাৰণ মা আৰু বৰমা অলপমান ভৰি বিষ আছে হেতু কাৰণে অসুবিধা ইয়া কামাখ্যা মন্দিৰ আমি পাই গলোহি আৰু ইয়াতে ভক্তসকল আছে আগৰ পৰাই আৰু ইয়া আজি বহুত বেছি ভক্ত নাই সাগে বৰষুণৰ কাৰণেও হয়তো আৰু এইফালে আমি ধুনিয়াকৈ ধূপ চাকি জ্বলাই ললো ধূপ চাকিৰ ব্যৱস্থা বাহিৰতে কৰি দিছে যেহেতু ভিতৰত টাইলছ দিয়া গতিকে তাত তেল চেল পৰিব পাৰে হেতু কাৰণে আৰু ইয়া তাত চাকি তাকি জ্বলাই আমি ভিতৰলৈ আহিছো আৰু ভিতৰখন মই বহুত বেছি দেখুৱা নাই কাৰণ গুটেইখন সিসি কেমেৰা লগোৱা আছে আৰু তাত বেছিকৈ দেখুৱাবলৈ নিদিয়ে মানে আৰু ভিতৰখনত দেখুৱাব নিদিয়ে যত মানে কামাখ্যা মা থাকে তাত ইমান দেখুৱা নাই মই অকনমান দেখুৱাইছো এইয়া অকনমান জাস্ট দেখুৱাইছো দেই আৰু তাৰ পিছত আমি সকলোৱে চাহ খালো পিঠা পনা বনাই নিছিলো সেইখিনি গুটেইখিনি খাই মেলি হল তাৰ পিছত পূজা ভাঙিলে আৰু ইফালে এয়া আমি প্ৰসাদ খালো আৰু একদম পাৰটোৱে যে মোৰ হাতৰ পৰাই ধুনিয়াকৈ প্ৰসাদ খাইছে আৰু ফাইনেলি আমি ভোগ খালো তাৰ পিছতে এইয়া ঘৰলৈ বুলি আমি আহি গলো আহোতে আমি তলৰ ষ্টেপে দি আহিছিলো আৰু ষ্টেপত আমি সৰু সৰাকৈ ছবি ফটো উঠিলো আৰু কাষতে থকা ব্ৰহ্মপুত্ৰখনতে এবাৰ উপভোগ কৰি ললো আৰু আমাৰ মই ভিডিঅ'খিনি নবনালো আৰু হেতু কাৰণে মই এখনকৈ কেইখনমান ফটোহে ইয়াত ইনক্লুড কৰি দিছো যাতে ফটোখিনি আপোনালোকে চাবও পাৰে আৰু মোৰ মেমৰিখিনি যাতে ৰৈও যায় হেতু কাৰণে ইয়াতে দি দিয়া হৈছে আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু যিসকলে মন্দিৰ আহা নাই আহিবচোন ইমান যে ভাল লাগে নহয় কামাখ্যা মন্দিৰলৈ আহি গুৱাহাটী কামাখ্যা মন্দিৰো ভাল লাগে তাত মই সৰুতে এবাৰ গৈছিলো ডাঙৰত এতিয়ালৈকে যোৱাই নাই তালৈকো যাব লাগিব বাৰু আজিলৈ বাই বাই মোৰ ভিডিঅ'টো চাই